আজি বলকচোন মোৰ ষ্টাইলৰ পাস্তা খাওঁ পাস্তাখিনি বইল হ'ব দি ধুনীয়াকৈ দুটামান পিয়াজ আৰু দুটামান জলকীয়া কাটি লৈছোঁ আৰু পাস্তাখিনি মই ধুনীয়াকৈ ঠাণ্ডা পানীত ধুই লওঁ যাতে এটা এটা হৈ থাকে তেলত কাটি লোৱা পিয়াজ আৰু কাটি লোৱা জলকীয়াখিনি দি অকণমান ছানৰাইজৰ কাশ্মীৰী লাল মিৰ্চ দি ধুনীয়াকৈ লৰাই দিলোঁ মানে মই কালাৰটোৰ কাৰণেহে দিওঁ আমাৰ যে মুখখনো নহয় জানো আজি বোলে ইটো খাওঁ আজি বোলে ইটো খাওঁ তেনেকুৱাই লাগি থাকে অকণমান সস দি ধুনীয়াকৈ লৰাই দিছোঁ লৰাই দিয়াৰ পিছত যিটো কালাৰ আহিছে নহয় উফ দেখি পাই এনেই ভাল লাগি গ'ল 5 টকীয়া যে মেগী মছলা হেয়া মই 3টামান ধুনীয়াকৈ ঢালি দিছোঁ অকণমান মছলা বেছিকৈ দিছোঁ কাৰণ আমাৰ পাস্তাও বেছি আছিলে মই অকণমান গাখীৰো দিছিলোঁ কিন্তু হেতু দেখুৱা নহ'ল পিছে গাখীৰ দিলে অকণমান ক্ৰিমি হয় পিছে দেই এয়া দেখিছেনে লাষ্ট টাইমত অকণমান পিয়াজ দি গাৰ্নিচিং কৰি দিলোঁ আমাৰ পিছে গুটেইকেইটা লগ লাগিলে আজি মেগী কালি পাস্তা তেনেকৈ চলিয়ে থাকে সন্ধিয়া সময়ত নিজৰ মানুহখিনিৰ লগত বহি খাই ইমান ভাল লাগে নহয় জানো আজিলৈ আহিছোঁ